বন্ধুসকল, আপুনি মোৰ যদি এই চেনেলত নতুন হয় তেনেহ'লে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু আপোনালোকক দেখাম বৰ্তমান ৱালত লগোৱা ষ্টিকাৰৰ আনবক্সিং। হেল্ল' বন্ধুসকল, আপুনি মোৰ থাম্বনেইল চাই গম পাইছেই চাগে মই আজি আপোনালোকক কি দেখাবলৈ ওলাইছোঁ। মই আনিছোঁ ফ্লিপকাৰ্টৰ পৰা আপোনাৰ ৱালত লগোৱা ষ্টিকাৰ আপোনালোকক লগাই মই পিছৰ নেক্সট ভিডিঅ'ত দেখাম। এতিয়া আপোনালোকক মই এই ষ্টিকাৰৰ আনবক্সিং কৰি দেখাম। এতিয়া মই বৰ্তমান আপোনাক ষ্টিকাৰটো ওলাই দেখাইছোঁ। এইবিলাক চাওক, এনেকুৱা মই 4টা অৰ্ডাৰ দিছিলোঁ। এটা, দুটা, তিনিটা, আপোনাৰ প্ৰাইচ লিষ্টটো আছে, আপোনাক দেখাম প্ৰাইচ লিষ্টটো। যিহেতু এই ষ্টিকাৰৰ আপোনাৰ ইয়াত চাব পাৰে, ইয়াত আপোনাৰ MRP আছে আপোনাৰ 1499 টকা। যিহেতু মই ডিছকাউণ্টত পাইছোঁ আৰু আপোনাক মই দেখাইছোঁ এতিয়া মই কিমানত আনিছোঁ। বৰ্তমান 159কৈ আনিছোঁ আৰু 4টা অনাৰ কাৰণে মোৰ ডেলিভাৰী চাৰ্জ ফ্ৰী আছিলে। টোটেল আপোনাৰ পৰিলে ইয়াত 570 আপোনাক দেখাবলৈ চেষ্টা কৰিছোঁ। এইটো চাওক, 572ত আপোনাৰ 4 পিচ পাইছোঁ। যিহেতু ইয়াত আপোনাৰ MRP আছে 1499 টকা। আৰু আপোনালোকক এতিয়া দেখাবলৈ চেষ্টা কৰিম কেনেধৰণৰ এইটো ষ্টিকাৰ। চাওক, এনেধৰণেই হ'ব আপোনাৰ ৱালত লগালে। ৱালত লগাই দেখাম নেক্সটত। এতিয়া আপোনালোকক দেখাম ইয়াত কিমান বাই কিমান থাকে। আপোনালোকৰ লিখা আছে, চাব পাৰিব ইয়াত 45 চেণ্টিমিটাৰ ইনটু 500 চেণ্টিমিটাৰ। এক পিছত আপোনাৰ 45 চেণ্টিমিটাৰ মানে 1.5 ফুট বাই 500 চেণ্টিমিটাৰ দীঘল আছে। এনেধৰণে 4 পিচ আহিলে আৰু মই যেনেধৰণে আশা কৰি অৰ্ডাৰ দিছিলোঁ ছেম টু ছেম আহিছে। ইয়াত একো আপোনাৰ ৰিজেক্ট অহা নাই। আজি মোৰ এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আৰু নেক্সট ভিডিঅ'ত আপোনালোকক দেখাম ৱালত লগাই এইটো ষ্টিকাৰ।